নমস্কাৰ আমাৰ বিটিআৰ চৰকাৰৰ 2 বছৰীয়া যে আমাৰ বাৰ্ষিক যে ফেষ্টিভেল অহা 20 তাৰিখত ডিচেম্বৰৰ হ'বলৈ গৈ আছে মই সমগ্ৰ বিটিআৰবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি যোৱা বহু দিন ধৰি এটা পৰিৱেশ আমি বাস কৰি আছিলোঁ আৰু সেই পৰিৱেশটো পৰা আমি মুক্ত পাই পেলাই শান্তিৰে আজি আমি বিটিআৰখন বিজেপি জেএছপি আৰু ইউপিপিএল তিনিটা দলে মিলি পেলাই আমি চলাই আছোঁ আৰু ইয়াত মই বিটিআৰ চৰকাৰৰ হৈ পেলাই ফিচাৰী এনিমেল হাজবেণ্ডাৰী আৰু ডায়েৰী ডেভেলপমেণ্টৰ তিনিটা ডিপাৰ্টমেণ্ট মই চাই আছোঁ আৰু ইয়াত মই সুস্থ মগজৰে আমি প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰত বহুতো নতুন আঁচনি আমি বিটিআৰবাসীৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ আমি যোৱা বছৰত ফিচাৰী ডিপাৰ্টমেণ্টত নতুনত্বৰ নামত আমি 8খন আমি ফিছ কেৰিং ভেন আমি দিবলৈ সক্ষম হৈছোঁ আৰু যোৱা বছৰতে আমি 500খন মটৰ চাইকেল উইথ আইচ বক্স আমি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি সুবিধা পাইছোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ যি মৎস্য পালন কৰা আৰু লগতে মৎস্য পালন কৰি যোনে আৰ্থিক স্বাৱলম্বী কৰাৰ চিন্তা চৰ্চাৰে কাম কৰি আছিল সেই আটাইবিলাকে এই সুবিধাটো পাইছে আৰু এই বছৰতো আমি বহুখিনি নতুন আঁচনি আমি এইবাৰ লৈছোঁ তাৰে ভিতৰত আমি এইবাৰ 500খন আইচ বক্স উইথ চাইকেল আমি এইবাৰ দিবলৈ গৈ আছোঁ আৰু 100 বেনিফিচিয়াৰীক 100টা বেনিফিচিয়াৰীক 25,000 টকাকৈ যোনে ভাল মৎস্য পালন কৰে সেই মৎস্য পালন কৰা ব্যক্তিসকলক আমি এইবাৰ দিবলৈ গৈ আছোঁ ইয়াৰো বাদে আমি বহুখিনি নতুন ফিচাৰী আমি ইণ্ডিভিজুৱেলিও আৰু সমাজৰো আমি কাটি দিবলৈ সক্ষম হৈছোঁ বনাই দিবলৈ সক্ষম হৈছোঁ আৰু লগতে আমি গাহৰি পালন কৰা ব্যক্তিসকলক আমি ফিছ কাম পিক কালচাৰ আমি 200 ইউনিট বেনিফিচিয়াৰীবিলাকক আমি দিবলৈ সক্ষম হৈছোঁ আৰু আমি ডায়েৰী ডেভেলপমেণ্টৰ দ্ৰুত মিছন বুলি এটা মিছন আমি অলৰেডি লঞ্চ কৰিছোঁ অতিৰে ইয়াৰ কাম তীব্ৰ গতিৰে চলিবলৈ গৈ আছে আৰু 200 বেনিফিচিয়াৰীক আমি দ্ৰুত মিছনৰ নামত আমি হলিষ্টিয়ান আমি গৰু আমি দিবলৈ সক্ষম হৈছোঁ বাফেলো আমি দিবলৈ সক্ষম হৈছোঁ ইয়াৰ এটাই অৰ্থ যে আমাৰ বিটিআৰত থকা যে আমাৰ গাখীৰৰ নাটনি যি ক্ৰাইচিছ এই ক্ৰাইচিছখিনি মেকআপ কৰা এটা উদ্দেশ্যৰে আমাৰ বিটিআৰৰ চিফ মহোদয়ে এই পদক্ষেপটো লৈছে আৰু আমি গৃহ বিশ্বাসেৰে ক'ব পাৰোঁ অহা 3 বছৰৰ ভিতৰত আমাৰ অঞ্চলবিলাকক আমাৰ গাখীৰ প্ৰডাক্ট কৰা বেনিফিচিয়াৰী বহু আমি পাবলৈ সক্ষম হ'ম বা আমি বনাবলৈ সক্ষম হ'ম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰমৰে বিটিআৰ চৰকাৰে নতুন আঁচনিৰ ল'বলৈ সক্ষম হৈছে আমি শলাগ ল'ব লাগিব আমি সন্মান দিব লাগিব আমি নতুন কৰি পিক মিছন এটা লঞ্চ কৰিছোঁ যোৱা বছৰত আমাৰ আফ্ৰিকান সুইন ফ্লু আহাৰ কাৰণে বা আমাৰ অঞ্চলত বিয়পাৰ কাৰণে আমি পিক মিছনটো অলপ স্লো কৰিব লগা হৈছে কিন্তু আমি এই জানুৱাৰী মাহৰ পৰা আমি অলৰেডি এৱাৰনেছ যি কেম্পেইনিং
আৰু লগতে ট্ৰেইনিং এই সকলো কাম কাজবিলাক চলি আছে গড মিছন লোৱা হৈছে গড মিছন অলৰেডি ট্ৰেইনিঙৰ কাম কাজ চলি আছে আৰু বহুখিনি নতুন নতুন লাইভ ষ্টকৰ ওপৰত যেনেকুৱা 2000 ইউনিট আমি পোল্ট্ৰি ফাৰ্ম আমি এই বছৰত আমি দিবলৈ গৈ আহিছোঁ আমি দিম তা আমি ভাবিছোঁ যে আমাৰ ডিপাৰ্টমেণ্ট ফিচাৰী ডায়েৰী আৰু এনিমেল হাজবেণ্ডাৰী এই তিনিটা ডিপাৰ্টমেণ্টে আহি থকা সময়ত আমাৰ বিটিআৰ অঞ্চলত সমাজ ব্যৱস্থা অৰ্থাৎ আৰ্থিকভাৱে যে আমি সমস্যাত আমাৰ আই মাতৃসকলে আমাৰ জ্যেষ্ঠসকলে আমাৰ ভাইসকলে জুৰুলা অৱস্থাত আছে আমি ভাবিছোঁ আমাৰ তিনিটা ডিপাৰ্টমেণ্টে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত বহুখিনি সহায় কৰিব বুলি মই আশা ৰাখিছোঁ কাৰণ আমি ফিচাৰী ডিপাৰ্টমেণ্টত আহি থকা সময়ত প্ৰত্যেকটা মানুহৰ ঘৰত আমি ফিচাৰী কাটাৰ এটা ব্যৱস্থা আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যেহেতু ঘৰে ঘৰে মৎস্য পালনৰ এটা আঁচনি ঘোষণা কৰিছে আৰু সেই আঁচনিটো আমি পাবলৈ সক্ষম হ'ম মই এইখিনিয়ে ক'লোঁ আৰু মই আমাৰ বিটিআৰবাসী ৰাইজক মই শান্তিৰে যাতে আমি আমাৰ অঞ্চলটো ৰাখি থাকিব পাৰোঁ প্ৰমোদ বড়োৰ নেতৃত্বত যাতে আমি নতুন দিগেৰে আমি আমাৰ অঞ্চলটো আগুৱাই লৈ যাই থাকিব পাৰোঁ আৰু শিক্ষা ব্যৱস্থাটো যাহাতে আমাৰ বেছি চাই বেছি আপোনালোকৰ মৰম পাই পেলাই আমি কাম কৰি যাই থাকিব পাৰোঁ তাৰ মই আশা ৰাখি মই আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা যাচি পেলাই মই সেৱা জনাইছোঁ ধন্যবাদ